আজি যদি মই নিজে শুদ্ধত আছোঁ, গতিকে মই শুদ্ধ হৈ পেলাই মই নিজৰ বাবে মাত মাতিবই লাগিব। পুনৰ নাইবাহী অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ক'লে তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰিছে। অভিনেত্ৰীগৰাকীৰ যি মহানুভৱতা, যি চিন্তাধাৰা সঁচাই প্ৰশংসনীয়। লাইভ আহি তেওঁ কি ক'লে জানো আহক। এই ভিডিঅ'টিৰ জৰিয়তে, এই লাইভটিৰ জৰিয়তে জনাওঁ যে কালি যিটো ঘটনা হৈ গ'ল, যাৰ ফলত মই মোৰ আন এটি একাউণ্টৰ পৰা লাইভ আহিবলগীয়া হৈছিলে, আৰু আজি যিহেতু যিবোৰ সংবাদ মাধ্যমত এতিয়া বৰ্তমান চলি আছে নিউজৰ ৰিলেটেড, গতিকে এই সকলোবোৰ আপোনালোকে যিহেতু চাই আছে, আপোনালোকে হয়তো নিজে গম পাইছে। গতিকে আজি মই এই লাইভটোৰ জৰিয়তে মই কওঁ যে এতিয়ালৈকে যিহেতু কোনো এটা সিদ্ধান্তত উপনীত হ'বলৈ পৰা নাই আমি, লগতে থিয়েটাৰ কৰ্তৃপক্ষ আৰু মই, গতিকে এতিয়ালৈ একো মীমাংসা হোৱা নাই। সেয়েহে যিহেতু এই ঘটনাটিত আমাৰ আজি বৰপেটাৰ জিলাৰ বাৰাপেটা কমিটিৰ কোনো সদস্য, অৰ্থাৎ তেওঁৰ সেই অঞ্চলৰ বাসী জড়িত নহয়, গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত কোনো ধৰণৰ দুখ নাই। গতিকে মই আজি তেওঁলোকৰ বাবে আজি অনুষ্ঠানলৈ গৈ আছোঁ, তেওঁলোকৰ আগত, যিহেতু আমাৰ দ্বিতীয় নিশা আছে। গতিকে দ্বিতীয় নিশাত আমাৰ আজি প্ৰণৱ বৰুৱাৰ নৰ্তকী নন্দিতা আছিলে, গতিকে আমি সেই নাটখন মই এতিয়া মঞ্চস্থ কৰিবলৈ গৈ আছোঁ কেৱল ৰাইজৰ বাবে, কাৰণ ৰাইজৰ সন্মুখত বা ৰাইজৰ ওপৰত কোনো শিল্পী উদ্ধত নহয়। গতিকে তেওঁলোকৰ বাবে আজি যিহেতু আমাৰ 3 দিনীয়া চুক্তি আছিলে এই বৰপেটা জিলাৰ বাৰাপেটা অঞ্চলত, গতিকে কাইলৈ অনুষ্ঠানটি, কাইলৈ কথা আমাৰ যিহেতু 3 দিনীয়া অনুষ্ঠান আছিলে, কাইলৈ নাটখনৰ বিষয়ে মই বৰ্তমান কাইলৈ কথাটো মই কাইলৈ লাইভত কৈ পাৰিম। গতিকে আপোনালোকৰ সকলোৰে আশীৰ্বাদ দিব। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, কাৰণ মই জানো আজি যদি মই নিজে শুদ্ধত আছোঁ, গতিকে মই শুদ্ধ হৈ পেলাই মই নিজৰ বাবে মাত মাতিবই লাগিব। আৰু আপোনালোকে মোৰ লগত আছে বুলি মই জানো, আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি থাকিব, মোৰ ছাপৰ্টত হৈ কথা কৈ থাকিব। বাকী আপোনালোকৰ হৈয়ে এনেকৈ কাম কৰি যাম, যিহেতু অভিনয়টো মোৰ এটা পেচা, মোৰ প্ৰফেশ্যন, মই ভাল পাওঁ কৰি। গতিকে কেৱল আপোনালোকৰ বাবে আজি মই বৰপেটা জিলা